নমস্কাৰ সকলোকে আৰু পুৱাই গা পা ধুই আহি ধুনীয়াকৈ ভাতকেইটা খাব লৈছোঁ কাৰণ এতিয়া দোকানলৈ যাব লাগিব আৰু এতিয়া অনলাইনৰ কাম চলি আছে সেইদিনা গতিকে দোকানত অলপ ব্যস্ত থকাই হয় আৰু এই দেখিছে আজিৰ ভাতত আছে মানে এয়া মাছৰ টেঙা আৰু লগত আছে স্পেচিয়েল গাহৰি মাংস মানে গাহৰি মাংসখিনি ক'লা কালাৰটো এইকাৰণে দেখিছে কাৰণ ইয়াত গাহৰি মাংস তেজ পেটু আৰু গাহৰি মাংস মিক্স কৰি পেলাই গোটেই তিনিটা বস্তু মিক্স কৰি পেলাই বনোৱা হৈছে আৰু এই বস্তুটো খাই বহুত বেছি টেষ্ট লাগে আচলতে যিসকলে খাই পাইছে তেওঁলোকে জানে অৱশ্যে নোখোৱাসকলে বেয়া নাপাব স্কিপ কৰি দিব আৰু লগতে এক পিচ নেমু লৈ লৈছোঁ আৰু গাহৰি মাংস খালে নেমু পিচ একদম খুবেই প্ৰয়োজন হয় নহ'লে খাব নোৱাৰি আৰু ৰাতিপুৱা তেনেকৈ ভাতকেইটা খাই দিনটোৰ বাবে কামলৈ যাম আৰু এতিয়া দোকানলৈ এইখিনিতে কথা এটা কওঁ দুদিন আগত ফটো এখন ষ্টৰি দিছিলোঁ আৰু বহুতে চাইছে আৰু চাই পেলাই মোক পাৰ্চনেলি মেছেজ কৰিছে যে স্বাস্থ্যটো বহুত বেছি বেয়া হৈ গৈছে ভালকৈ খোৱা বোৱা কৰা আৰু ভালকৈ আগবাঢ়ি যোৱা গতিকে সকলোকে মই সমজুৱাভাৱে ধন্যবাদ জনাইছোঁ হয় মোৰ স্বাস্থ্যটো অলপ বেয়া হৈ গৈছে কাৰণ মই শাৰীৰিক আৰু মানসিকভাৱে দুইফালৰ পৰা একেবাৰে ভাগি পৰিছিলোঁ গতিকে সেইকাৰণে খোৱা বোৱাও অনিয়মীয়া গোটেইখিনি বস্তুৱেই মোৰ মানে আগৰ দৰে নোহোৱা হৈ গ'ল তথাপিতো একো নাই এটা বেয়া সপোন আছিল কিবা এটা বেয়া সপোন দেখিছিলোঁ বুলি পাহৰি যাবলৈ চেষ্টা কৰি আগবাঢ়ি যাব বিচাৰিছোঁ যিহেতু মানুহ আশাবাদী নহয় জানো গতিকে আমি সকলোৱে আশাতে আমাৰ জীৱন গতিকে জীৱনৰ বাটত অহা ধুমুহাবোৰ নেওচি জীৱনটোত নিজক ভাল পাবলৈ শিকিছোঁ আৰু জীৱনটোত কাম কৰি নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিম আৰু এনেকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ আৰু তাৰ বাবে আপোনালোকৰ মৰম আশীৰ্বাদ সদায় খুবেই প্ৰয়োজন গতিকে পৰিস্থিতি যেনেকুৱাই নহওক তাক মোকাবিলা কৰিবই লাগিব পৰিস্থিতি ভয়ংকৰ দেখি যদি আমি পলায়ন কৰোঁ তেতিয়াহ'লে পৰিস্থিতি আমাক খেদি ফুৰিব গতিকে মুখামুখি হ'বই লাগিব গতিকে আৰু এটা কথা মানুহে সুখী হোৱাৰ অভিনয় কৰি থকাতকৈ সুখী হোৱাৰ সেই মাদকতাটো উপভোগ কৰাই বেছি ভাল মই ভাবোঁ গতিকে সুখী হোৱাৰ অভিনয় কৰাটো বেছি কষ্টকৰ হয় আৰু সুখী হোৱাটো একেবাৰে সহজ কাৰণ সুখী হ'বলৈ মই ফটা কাপোৰ পিন্ধিও সুখী হৈ থাকিব পাৰিম কিন্তু সুখী হোৱাৰ অভিনয় কৰিবলৈ আকৌ মই ব্ৰেণ্ডেড কাপোৰ পিন্ধি দেখাব লাগিব গতিকে যিয়ে নহওক সময় আৰু সময়ৰ সাপেক্ষে মানুহ সলনি হয় পৰিস্থিতিয়ে মানুহক বাধ্য কৰায় আৰু সকলো পৰিস্থিতিৰ লগত আমি মিলিব পাৰিবও লাগিব গতিকে জীৱনে মোৰ পৰা সকলো কাঢ়ি নিয়াৰ পাছতো মই কেতিয়াও থমকি ৰোৱা নাছিলোঁ গতিকে এতিয়াও নৰওঁ আপোনালোকে কোৱাৰ দৰে ময়ো ভাবিবলৈ শিকিছোঁ জীৱনৰ এই কঠিন পৰীক্ষাত মই বহিম অৱতীৰ্ণ হ'ম আৰু উত্তীৰ্ণ হৈ দেখাম আৰু মোৰ সপোনবোৰ পূৰণ কৰিবলৈ সদায় চেষ্টা কৰিম আৰু নিজক বহুত ভাল পাবলৈ শিকিছোঁ বহুত বহুত ধন্যবাদ জনালোঁ সকলোকে